নমস্কাৰ বন্ধুসকল, মই আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভাবিছোঁ আপোনালোকৰ খা খবৰসমূহ সকলোৰে ভালেই আছে আৰু ময়ো বৰ্তমানলৈকে ভালেই আছোঁ। আৰু যিসকলে আমাৰ চেনেলসমূহ ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'বোৰ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকে। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই চাই আছে, তেওঁলোকক থেংক ইউ ছ' মাছ। ভাবিছোঁ আৰম্ভণিতে আপোনালোকক অলপ গাঁৱলীয়া পৰিৱেশকে অলপ দেখুৱাই দিওঁ, তেতিয়া আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব। তেতিয়াহ'লে এতিয়া মেইন ভিডিঅ'টোলৈ ষ্টাৰ্ট কৰোঁ আহক। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব, তেতিয়া সকলোবোৰ গম পাই যাব। তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আহক। আজি মই আপোনালোকলৈ লৈ আহিছোঁ, যাৰ গাৰ দুৰ্বল লাগি থাকে, অনবৰতে শুই থাকিম নিচিনা লাগি থাকে, কাম কাজ কৰিবলৈ বহুত এলাহ ভাৱ এটা আহে, অকল অনবৰতে যাতে শুই থাকিবলৈ মন যায়। সেই গা দুৰ্বল আঁতৰাবলৈ আপোনালোকে কি কৰিব, ঘৰুৱা উপায়ত আপোনালোকে সহজ প্ৰকাৰে ঘৰতে দৰৱ বনাই কিদৰে খাব বা কিদৰে আপোনালোকে নিজৰ দেহাটো সুস্থ কৰি উঠিব, সেই ওপৰত আজি মই আপোনালোকক দেখাম। তিনেই সহজ প্ৰকাৰে দেখুৱাম। এই যিজোপা গছ ওচৰত মই ৰখি আছোঁ, সেইজোপা আপোনালোকে নিশ্চয় চাগে কিছুমানে ধৰিব পাৰিছে, হয়তো কিছুমানে ধৰিব নোৱাৰিবও পাৰে। মই যিজোপা গছ ওচৰত ৰখি আছোঁ, সেইজোপাৰ হৈছে মধুৰিআম গছ। সকলোৱে চিনি পায় বা সকলো ঘৰতে, কিছুমানৰ ঘৰত নাথাকিব পাৰে বা সকলো ঘৰতে থাকে, কোনো কথা নাই। কিন্তু এইজোপা মধুৰিআমৰ গছৰ ওচৰত মই ৰখি আছোঁ। এতিয়া মই কি কৰিম, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব। মই সহজ প্ৰকাৰে দেখুৱাই যাম, আপোনালোকে নিশ্চয় ঘৰতে ট্ৰাই কৰি চাব, তেতিয়া নিজৰ দেহাটো সুস্থ কৰি উঠিব পাৰে। তেতিয়াহ'লে চাই ল'ব। আৰু মই ইয়াৰ পৰা মধুৰিআমৰ 4-5 খিলা পাত ছিঙি লৈছোঁ। আপোনালোকেও তেনেদৰে ছিঙি ল'ব। এয়া দেখিছেনে, মই 4-5 খিলা পাত মই ছিঙি লৈছোঁ। বেছি পাত নেলাগে, 5-6 খিলা পাত হ'লে হৈ যাব। এয়া দেখিছেনে, এয়া মই ইমানকেইখিলা ছিঙি ল'লোঁ, 5-6 খিলামান ছিঙি ল'লোঁ। তাৰপিছতে কি কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। তাৰপিছতে এয়া মই ভালকৈ চাফাকৈ ধুই ল'ম। পোক পতংগবোৰ বহুত বগাই থাকে হয়তো, সেইটো কাৰণে মই ভালদৰে ধুই লৈছোঁ। চাফাকৈ মোহাৰি ধুই লৈছোঁ। মকৰা চকৰা বহুত পোক পতংগ বগাই থাকে, সেইবোৰ বীজাণুবোৰ আঁতৰাবৰ কাৰণে মই ভালদৰে ধুই লৈছোঁ। তাৰপৰা চাই থাকক ভিডিঅ'টো। এয়া মই কিবা চচ বাতি এটা মই পাতি লৈছোঁ, গেছটো অন কৰি। তাৰপৰা এয়া দেখিছেনে, মই বহুত ডাঙৰ গিলাচ এটাৰে মই পানী 1 গিলাচ পূৰা দি দিছোঁ। তাৰপিছত ইয়াতে মই গৰম হ'বলৈ দিম। আপোনালোকে চচ হওক বা যি কেৰাহীটো আপোনালোকে পাৰে, পানীখিনি মানে য'তে পানীখিনি নুতলাওক কিয়, আপোনালোকে চাহ বনোৱা চচতো এনেদৰে পানীখিনি উতলাই ল'ব পাৰে। তাৰপিছতে অকণ উতলা ভাপটো অহালৈকে মই ইয়াত দেখিছেনে, এনেকৈ অলপ ভাঙি মধুৰি আগখিনি, যিখিনি মই পাত ছিঙি আনিছিলোঁ, সেইখিনি এনেদৰে মই দি দিছোঁ। 15-20 মিনিট মই এইদৰে সিজাই ল'ম। 15-20 মিনিটমান সিজাই পেলাই তাৰ মই ৰসটো উলিয়াই ল'ম। 15-20 মিনিটমানেই সিজাব আপোনালোকে। তাত দেখিছে। তাৰপিছতে ইয়াত কি কৰিব, আপোনালোকে ডাল মিচিৰি হওক বা অকল মিচিৰি হওক, আপোনালোকে মিচিৰিডোখৰ দিবই। আজি মোৰ যিহেতু ঘৰত মিচিৰি নাই, মই সেইবাবে অকণমান চেনি ইউজ কৰিম। যিহেতু মোৰ ঘৰত মিচিৰি নাই, আপোনালোকে কিন্তু মিচিৰিডোখৰ বহুত ইম্পৰ্টেণ্ট, মিচিৰিডোখৰ আপোনালোকে দিবই। চেনিতকৈ মিচিৰিডোখৰ বেছি ভাল দিলে মানে। আজি যিহেতু মোৰ ঘৰত নাই, মই সেইবাবে আজি মই চেনি অকণমান ইউজ কৰিম। আপোনালোকে মিচিৰি বা ডালচেনি যিয়ে হওক, সেই দুটাৰ ভিতৰতে এটা বস্তু দিলেই হ'ল। তাৰপিছতে মই 15 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। দেখিছেনে, উতলি আছে। আৰু এয়া পূৰা উতলিবলৈ আৰম্ভ কৰিছে। মই সেই সময়তে চেনি অকণমান দিছোঁ, বেছি দিয়া নাই। আপোনালোকে যদি মিচিৰি দিয়ে বা ডালচেনি দিয়ে, আধা চামুচতকৈ অকণমান বেছি দিব, তেতিয়া আপোনালোকৰ বেছি ভাল হ'ব। এয়া দেখিছে, মই চেনিও বেছি দিয়া নাই, ইমানকণেই দিছোঁ। তাৰপিছত এয়া দিছেনে, কালাৰ এটা, চাহৰ নিচিনা কালাৰ এটা আহিবলৈ আৰম্ভ কৰি দিছে পাতলকৈ। তাৰপিছত বহুত ডাঠ লাল চাহ পোৱা নিচিনা হৈ যাব। আপোনালোকে চাই থাকিব ভিডিঅ'টো, তেতিয়া গম পাই যাব। আপোনালোকে মিচিৰি বা ডালচেনি আপোনালোকেতো বহুত ইম্পৰ্টেণ্ট দিবই। মোৰ যিহেতু আজি ঘৰত নাই, মই চেনিও বেছি দিয়া নাই, অকণমান দি দিছোঁ ইয়াতে। দেখিছে, উতলি আছে পূৰা। মোৰ এতিয়া 15 মিনিটমান অলৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিম। মোৰ এইখিনি ৰেডি হৈ গৈছে। ৰেডি হোৱাৰ পিছত মই চাকি ল'ম। এতিয়া চাই থাকিব। তাৰপিছতে এই ধৰণে চেকনি এখন লৈ পেলাই আপোনালোকে চাহ বকা নিচিনাকৈ চাকি ল'ব, যাতে আপোনালোকৰ ৰসখিনি খাব পাৰে। এই দেখিছেনে, পূৰা চাহৰ নিচিনা কালাৰ এটা আহি গৈছে।
এয়া মোৰ ৰেডি হৈ গ'ল দেখিছে কোনো সাইড এফেক্ট নাই আপোনালোকে ঘৰতে এনেদৰে ট্ৰাই কৰি চাব পাৰে নিশ্চয় আপোনালোকৰ গা বিষ হওক বা আপোনালোকৰ গা দুৰ্বল হওক শুই থকা ভাৱটো আপোনালোকৰ নিশ্চয় আঁতৰ হৈ যাব আপোনালোকে ট্ৰাই কৰি চাব তেতিয়া নিশ্চয় গম পাই যাব এয়া দেখিছেনে আপোনালোকে যদি এই ধৰণে ঘৰতে বনাই খায় তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে ভাত খোৱা পাছত খাব ভাতেই খাওক বা আপোনালোকে ৰুটিয়ে খাওক কোনো প্ৰবলেম নাই আপোনালোকে খালি ভাত ৰুটি খোৱা পাছত খাব ডেইলি খাব পাৰে আপোনালোকে দিনটোত এবাৰ আপোনালোকে যেতিয়া দুপৰীয়া ভাত খোৱাৰ পিছতো খাব পাৰে বা ৰাতিপুৱা ভাত খোৱাৰ পিছতো খাব পাৰে কোনো কথা নাই আপোনালোকে খালি দিনটোত এবাৰ খাব পাৰিব আৰু আপোনালোকে ডেইলি ইউজ কৰিব পাৰে কোনো সাইড এফেক্ট নাই কোনো এফেক্ট নকৰে কোনো প্ৰবলেমে নাই আপোনালোকে খাব পাৰে এই ধৰণে বহুত গাটো সুস্থ কৰি তুলিব আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে